Hello students, তোমালোক সকলোকে মোৰ চেনেল ৱে অফ ইকনমিক্স ষ্টাডিলৈ স্বাগতম জনাইছোঁ। আজি আমি যথাৰ্থ অৰ্থনীতি আৰু আদৰ্শগত অৰ্থনীতি কি তাৰ বিষয়ে আলোচনা কৰিম। যথাৰ্থ অৰ্থনীতিক ইংৰাজীত কোৱা হয় পজিটিভ ইকনমিক্স বুলি। যথাৰ্থ অৰ্থনীতিক ইংৰাজীত কোৱা হয় পজিটিভ ইকনমিক্স আৰু আদৰ্শগত অৰ্থনীতিক ইংৰাজীত কোৱা হয় নৰ্মেটিভ ইকনমিক্স। নৰ্মেটিভ ইকনমিক্স। আমি প্ৰথমতে যথাৰ্থ অৰ্থনীতি আৰু আদৰ্শগত অৰ্থনীতিৰ পাৰ্থক্যসমূহ চাম। এই পাৰ্থক্যসমূহ চোৱাৰ লগে লগে যথাৰ্থ অৰ্থনীতি কি আৰু আদৰ্শগত অৰ্থনীতি কি আমি ভালদৰে বুজি পাম। চোৱা, প্ৰথম পাৰ্থক্যটো চোৱা যে যথাৰ্থ অৰ্থনীতি বাস্তৱ বা সঁচা ঘটনাৰ লগত জড়িত। যথাৰ্থ অৰ্থনীতি কিহৰ লগত জড়িত? বাস্তৱ বা সঁচা ঘটনাৰ লগত জড়িত। মানে ইট ইজ বেছড অন ফেক্ট। মানে পজিটিভ ইকনমিক্স ইজ বেছড অন ফেক্ট। ই মানে কিহৰ লগত জড়িত? ৰিয়েলৰ লগত জড়িত। ৰিয়েল বা প্ৰকৃত বা বাস্তৱ বা যিটো সঁচা ঘটনা তাৰ লগত যথাৰ্থ অৰ্থনীতি জড়িত। আনহাতে আদৰ্শগত অৰ্থনীতি ব্যক্তিগত অনুমান বা ব্যক্তিগত উপদেশ বা পৰামৰ্শ বা মতামত আদিৰ লগত জড়িত। মানে আদৰ্শগত অৰ্থনীতি কিহৰ লগত জড়িত? যে ব্যক্তিগত মতামত, যে ইণ্ডিভিজুৱেল যিবিলাক অপিনিয়ন বা ইকনমিষ্টসকলৰ অৰ্থনীতিবিদসকলৰ যিবিলাক মতামত বা যিবিলাক উপদেশ বা যিবিলাক অনুমান, যে কোনো এটা অৰ্থনৈতিক সমস্যাৰ বিষয়ে যিবিলাক সমাধানৰ বিষয়ে যিবিলাক উপদেশ দিয়ে বা অনুমান দিয়ে বা মতামত দিয়ে, সেইবিলাক কিহৰ লগত জড়িত? আদৰ্শগত অৰ্থনীতিৰ লগত জড়িত। প্ৰথম পাৰ্থক্যটো কি ক'লোঁ? যে যথাৰ্থ অৰ্থনীতি বাস্তৱ বা সঁচা ঘটনাৰ লগত জড়িত। মানে যথাৰ্থ অৰ্থনীতি বেছড অন ফেক্ট। পজিটিভ ইকনমিক্স ইজ বেছড অন ফেক্ট। আৰু আদৰ্শগত অৰ্থনীতি মানে কি? নৰ্মেটিভ ইকনমিক্স। নৰ্মেটিভ ইকনমিক্স ইজ নট বেছড অন ফেক্ট। ই ৰিয়েল বা সঁচা ঘটনাৰ লগত জড়িত নহয়। ই কিহৰ লগত জড়িত? ই ব্যক্তিগত অপিনিয়ন বা ব্যক্তিগত মতামত বা ব্যক্তিগত পৰামৰ্শ বা ব্যক্তিগত উপদেশ আদিৰ লগতহে আদৰ্শগত অৰ্থনীতি জড়িত। অ'কে, তো ছেকেণ্ড পাৰ্থক্যটো চোৱা, যথাৰ্থ অৰ্থনীতিত বৰ্তমান সময়ত কি হৈ আছে, মানে প্ৰেজেণ্ট, বৰ্তমান সময়ত কি হৈ আছে, অতীতত কি হৈছিল, মানে পাষ্টত কি হৈছিলে, আৰু ভৱিষ্যতত কি হ'ব তাৰ বিষয়ে অধ্যয়ন কৰা হয়। মানে যথাৰ্থ অৰ্থনীতি কিহৰ বিষয়ে অধ্যয়ন কৰা হয়? যে বৰ্তমান সময়ত কি হৈ আছে বা অতীতত কি হৈছিল বা ভৱিষ্যতত কি হ'ব তাৰ বিষয়ে অধ্যয়ন কৰা হয়। অ'কে, আমি প্ৰথম এক্সাম্পলটো চোৱা, যে আমি এক্সাম্পলবিলাক ল'লে আমি ধুনীয়াকৈ বুজি পাম যে কি কৈছোঁ। যে যথাৰ্থ অৰ্থনীতিৰ এক্সাম্পলটো চোৱা, যে ভাৰতবৰ্ষত বিশ্বৰ ভিতৰত দ্বিতীয় জনবহুল দেশ। মানে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত দ্বিতীয় জনবহুল দেশ। যে ভাৰতবৰ্ষ গোটেই পৃথিৱীৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যাৰ দেশ। এইটো কি? সঁচা কথা, হয়নে? এইটো কি? বাস্তৱ, এইটো সত্য। বৰ্তমান সময়ত যে ভাৰতবৰ্ষ দ্বিতীয় জনবহুল দেশ হৈ আছে, এইটো কি? সঁচা কথা। সেইকাৰণে এইটো কি? এইটো কিহৰ উদাহৰণ? যথাৰ্থ অৰ্থনীতিৰ উদাহৰণ। এক্সাম্পলটো চাই তোমালোকে বুজি যোৱা যে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত দ্বিতীয় জনবহুল দেশ। তাৰ ছেকেণ্ড এক্সাম্পলটো কৈছোঁ যে ভাৰতত দৰিদ্ৰতা আৰু নিবনুৱা সমস্যা দিনে দিনে বাঢ়ি গৈ আছে, হয়নে? যে ভাৰতবৰ্ষত এইটো সঁচা কথা যে ভাৰতবৰ্ষত বৰ্তমান সময়ত দৰিদ্ৰতাৰ সমস্যা বা নিবনুৱা সমস্যাটো দিনে দিনে ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। কাৰণ কিয়? যে ভাৰতবৰ্ষত ক্ৰমান্বয়ে জনসংখ্যাবোৰ বৃদ্ধি হৈ গৈ আছে। অ'কে, সেইকাৰণে কি? যথাৰ্থ অৰ্থনীতি বৰ্তমান কি হৈ আছে? যে বৰ্তমান সময়ত কি হৈ আছে, এইকেইটা মই কিহৰ উদাহৰণ দিলোঁ? যে বৰ্তমান সময়ত কি হৈ আছে তাৰ উদাহৰণ দিলোঁ। ঠিক তেনেদৰে অতীতত কি হৈছিল? যে আমি ক'ব পাৰোঁ যে 2011 চনত ভাৰতবৰ্ষৰ বা অসমৰ ধৰিলোঁ, অসমৰ লিটাৰেচি ৰেট কিমান আছিল? 72.19%। যে 2011 চনৰ চেঞ্চাছৰ মতে অসমৰ লিটাৰেচি ৰেট, যিটো শিক্ষিত হাৰ, সেইটো কিমান আছিল? 72.19%। অ'কে, এইটো কি? সঁচা কথা যে অতীতত সেইটো হৈছিলে। মানে 2011 চনত যেতিয়া চেঞ্চাছ হৈছিলে তেতিয়া সেই চেঞ্চাছৰ মতে ভাৰতবৰ্ষৰ শিক্ষাৰ হাৰটো আছিল 72.19%। মানে সেইবিলাকৰ বিষয়ে ক'ত আলোচনা কৰা হয়? যথাৰ্থ অৰ্থনীতিত আলোচনা কৰা হয়। এতিয়া তাৰপিছত আদৰ্শগত অৰ্থনীতিটো চোৱা যায়। আদৰ্শগত অৰ্থনীতিত বাস্তৱৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতত কি হোৱা উচিত আৰু কেনেকৈ হোৱা উচিত তাৰ বিষয়ে অধ্যয়ন কৰা হয়।
যে আদৰ্শগত অৰ্থনীতি কিহৰ ওপৰত ভিত্তি কৰি বাস্তৱৰ ওপৰত ভিত্তি কৰি মানে বৰ্তমান সময়ৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতে কি হোৱা উচিত মনত ৰাখিবা what ought to be what should be বা কেনেকৈ হোৱা উচিত যে বিভিন্নজনে বিভিন্ন ধৰণে মতামত দিব পাৰে আদৰ্শগত অৰ্থনীতি কিহৰ ওপৰত প্ৰতিষ্ঠিত বুলি কৈছিলো যে ব্যক্তিগত অপিনিয়নৰ ওপৰত প্ৰতিষ্ঠিত হয়নে সেইকাৰণে যে ভৱিষ্যতে কি হোৱা উচিত বা কেনেকুৱা হোৱা উচিত তাৰ বিষয়ে অধ্যয়ন কৰা হয় মানে বিভিন্নজন ইকনমিষ্ট বা বিভিন্নজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ অৰ্থনৈতিক সমস্যাসমূহৰ বিষয়ে বিভিন্ন ধৰণে মতামত দিব পাৰে যে ভাৰতবৰ্ষৰ দৰিদ্ৰতা সমস্যা নিৰ্মূল কৰিবৰ কাৰণে বা জনসংখ্যাৰ সমস্যাটো নিৰ্মূল কৰিবৰ কাৰণে এনেকুৱা কামবিলাক আমি কৰিব লাগে তেনেকুৱা তেওঁলোকে কিছুমান মতামত দিব পাৰে হয়তো সেই মতামতবোৰ কি হ'ব পাৰে গ্ৰহণযোগ্য হ'বও পাৰে বা নহ'বও পাৰে মানে সিহঁতৰ যিবিলাক ইণ্ডিভিজুৱেল অপিনিয়ন বা তেওঁলোকৰ যিবিলাক ইণ্ডিভিজুৱেল অপিনিয়ন সেই অপিনিয়নবিলাক ক'ত আদৰ্শগত অৰ্থনীতিত অধ্যয়ন কৰা হয় বুজি পাইছা তাৰপিছত থাৰ্ডটো চোৱা যে যথাৰ্থ অৰ্থনীতিত বিষয়বস্তু বা তথ্যসমূহৰ সত্যতা নিৰূপণ কৰিব পাৰি কি কৈছে যথাৰ্থ অৰ্থনীতিত বিষয়বস্তু আৰু তথ্যসমূহৰ সত্যতা নিৰূপণ কৰিব পাৰি যে মই উদাহৰণটোত কৈছিলো যে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত দ্বিতীয় জনবহুল দেশ এটো সঁচা নে মিছা হেতু আমি কি কৰিব পাৰিম প্ৰমাণ কৰিব পাৰিম বা কি কৰিব পাৰিম পৰীক্ষা কৰিব পাৰিম কেনেকৈ পৰীক্ষা কৰিব পাৰিম আমি গুগলত যদি সাৰ্চ কৰি চাওঁ তেতিয়া আমি গম পাম যে ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত বা বিশ্বৰ ভিতৰত দ্বিতীয় জনবহুল দেশ হয় নে নহয় হেতু আমি কি কৰিব পাৰিম প্ৰমাণ কৰিব পাৰিম বা প্ৰুফ কৰিব পাৰিম বা আমি কি কৰিব পাৰিম ভেৰিফাই কৰিব পাৰিম সেইকাৰণে কৈছে যে যথাৰ্থ অৰ্থনীতিত তথ্যসমূহৰ সত্যতা নিৰূপণ কৰিব পাৰি যে সেই আমি যিটো তথ্য ললো বা যিটো ডাটা ললো সেই ডাটাটো কি সত্য নে অসত্য আমি সেইবোৰ কি কৰিব পাৰো যে নিৰূপণ কৰিব পাৰো আমি কেনেকৈ নিৰূপণ কৰিব হয়তো আমি কিছুমান কিতাপৰ সহায়ত নিৰূপণ কৰিব পাৰো কিতাপবোৰ চাই যে ডাটাটো আমি লোৱাৰ পিছত হেতু সত্য নে অসত্য বা আমি গুগলত মাৰি বা গুগলত সাৰ্চ কৰি বা ইন্টাৰনেটত সাৰ্চ কৰি আমি কি কৰিব পাৰো সেই তথ্যসমূহৰ সত্যতা অৰ্থাৎ সঁচা নে মিছা সেই তথ্যসমূহ হেতু আমি নিৰূপণ কৰিব পাৰো আনহাতে আদৰ্শগত অৰ্থনীতি চোৱা যে আদৰ্শগত অৰ্থনীতিত আলোচ্য বিষয়বস্তুৰ সত্যতা নিৰূপণ কৰিব নোৱাৰে হয়নে ইয়াত কি কৰিব নোৱাৰে যে যিটো আমি বিষয়বস্তু বিষয়ে আলোচনা কৰো তাৰ সেই বিষয়বস্তুটো কি সঁচা নে মিছা অৰ্থাৎ ধৰি ললো ভাৰতবৰ্ষৰ যিটো দৰিদ্ৰতা সমস্যা বা জনসংখ্যাৰ সমস্যা হেতু নিৰ্মূল কৰাৰ বাবে বিভিন্নজন ইকনমিষ্ট বা বিভিন্নজন ব্যক্তিয়ে বিভিন্ন ধৰণে মতামত দিছে সেই মতামতবোৰ সঁচা নে মিছা হেতু আমি কি কৰিব নোৱাৰো যে সত্যতা নিৰূপণ কৰিব নোৱাৰো সঁচা নে মিছা আমি হেতু বিচাৰ কৰিব নোৱাৰো কাৰণ হেতু প্ৰত্যেকজন ইণ্ডিভিজুৱেলৰ বা প্ৰত্যেকজন ব্যক্তিয়ে বা প্ৰত্যেকজন ইকনমিষ্টৰে সেই মতামতবোৰ কি হ'ব পাৰে বেলেগ হ'ব পাৰে তেওঁলোকৰ মনত যিটো ভাব আহে যে এটো কৰিলে আমি দৰিদ্ৰতাৰ সমস্যা বা জনসংখ্যাৰ সমস্যাটো নিৰ্মূল কৰিব পাৰিম সেইমতে তেওঁলোকৰ মতামতবোৰ আগবঢ়ায় যে সেই মতামতবোৰ আমি সঁচা নে মিছা হেতু আমি কোনো প্ৰমাণ কৰিব নোৱাৰো বুজি পাইছা 3 নম্বৰ 4 নম্বৰটো চোৱা যে যথাৰ্থ অৰ্থনীতিত অৰ্থনৈতিক সমস্যাসমূহৰ কাৰণ আৰু ফলাফলসমূহৰ মাজৰ সম্পৰ্কসমূহৰ বিষয়ে আলোচনা কৰা হয় যে ইয়াত কি কৰা হয় অৰ্থনৈতিক সমস্যাসমূহৰ কাৰণ যে ভাৰতবৰ্ষত বৰ্তমান সময়ত যে দৰিদ্ৰতা সমস্যা বা নিবনুৱা সমস্যাটো বাঢ়ি গৈ আছে এই সমস্যাসমূহৰ কাৰণবোৰ কি বা এই সমস্যাসমূহ হোৱাৰ ফলত কি ক্ষতি হৈছে বুজি পাইছানে সেইবোৰ আমি কি কৰিব পাৰো চাব পাৰো হয়নে সেইবোৰ কিহত আলোচনা কৰা হয় যথাৰ্থ অৰ্থনীতিত আলোচনা কৰা হয় হয়নে মানে যথাৰ্থ অৰ্থনৈতিক সমস্যাসমূহৰ কাৰণ এটা দৰিদ্ৰতা সমস্যা বা জনসংখ্যাৰ সমস্যা বা নিবনুৱা সমস্যা এইবিলাক কি একোটা অৰ্থনৈতিক সমস্যা সেই অৰ্থনৈতিক সমস্যাসমূহৰ কি কৰিব পাৰো কাৰণবোৰ চাব পাৰো যে কি কাৰণত জনসংখ্যা বাঢ়িছে বা কি কাৰণত দৰিদ্ৰতা বাঢ়িছে বা কি কাৰণত নিবনুৱা সমস্যাবোৰ বাঢ়িছে সেইবোৰ আমি কি কৰিব পাৰো চাব পাৰো কি কাৰণবোৰ আমি চাব পাৰো আৰু সেই কাৰণবোৰ আৰু সেই দৰিদ্ৰতা সমস্যা বা নিবনুৱা সমস্যা বা জনসংখ্যা সমস্যাৰ যিবিলাক ফলাফল ইয়াৰ ফলত কি হৈছে কি ক্ষতি হৈছে সেইবিলাক আমি লাভ লোকচান সেইবিলাক আমি চাব পাৰো বা তাৰ বিষয়ে আমি কিহত অধ্যয়ন কৰিব পাৰো যথাৰ্থ অৰ্থনীতিত অধ্যয়ন কৰিব পাৰো তাৰপিছত আনহাতে চোৱা যে আদৰ্শগত অৰ্থনৈতিক সমস্যাসমূহৰ সমাধানৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰা ইয়াত কি কৰা হয় অৰ্থনৈতিক সমস্যাসমূহৰ কি কৰা হয় সমাধানৰ যিবিলাক উপায় তাৰ বিষয়ে আলোচনা কৰা হয় এটা মই কি কৈছিলো এক্সাম্পলটো কৈছো যে ভাৰতবৰ্ষত দৰিদ্ৰতা সমস্যা আছে বা নিবনুৱা সমস্যা আছে বা জনসংখ্যাৰ সমস্যা আছে সেই সমস্যাসমূহ আমি কেনেকৈ সমাধান কৰিম হয়নে
কেনেকৈ আমি সমাধান কৰিম যে কি পদক্ষেপ আমি ল'লে ভাৰতবৰ্ষৰ চৰকাৰে কি পদক্ষেপ ল'লে সেই দৰিদ্ৰতাৰ সমস্যা বা নিবনুৱা সমস্যা বা জনসংখ্যাৰ সমস্যাবোৰ আমি নাইকিয়া কৰিব পাৰিম তাৰ সেই মতামতবোৰ কি বিভিন্নজন ব্যক্তিৰ বিভিন্ন ধৰণৰ হ'ব পাৰে হয়নে সেইকাৰণে আমি আদৰ্শগত অৰ্থনৈতিক সমস্যাসমূহৰ সমাধানৰ যিবিলাক উপায় সেই উপায়সমূহৰ বিষয়েহে আমি আলোচনা কৰোঁ ওকে তাৰপিছত 5 নম্বৰত লিখিব পাৰা যে এক্সাম্পলটো মই কৈছোৱে যে যথাৰ্থ অৰ্থনীতি এক্সাম্পল কেনেকুৱা যে যিবিলাক বাস্তৱ সত্য বা যিবিলাক সঁচা ঘটনা হয়নে প্ৰথমতে ক'লো যে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত দ্বিতীয় জনবহুল দেশ যে ভাৰতবৰ্ষত দৰিদ্ৰতা আৰু নিবনুৱা সমস্যা দিনে দিনে বাঢ়ি গৈ আছে হয়নে যে ভাৰতবৰ্ষত 2011 চনত অসমত 2011 চনৰ সেন্সাছৰ মতে শিক্ষিত হাৰটো হৈছে 72.19% এইবিলাক কি সঁচা কথা এইবিলাক কি বাস্তৱ এইবিলাক সঁচা ঘটনা যিবিলাক হৈ গৈছে বা যিবিলাক বৰ্তমান হৈ আছে সেইবিলাক হৈছে কিহৰ এক্সাম্পল যথাৰ্থ অৰ্থনীতিৰ এক্সাম্পল ধৰি ললো আমি এতিয়া বৰ্তমান সময়ত ঘটি থকা এটা মহামাৰীৰ বিষয়ে আমি ক'ব পাৰোঁ ধৰি ললো যে বৰ্তমান সময়ত কোভিড-19ত 99 লাখ মানুহ আক্ৰান্ত হৈছে হয়নে এইটো এটা কি সঁচা যেটো বাস্তৱত চলি আছে সেইবিলাক হৈছে কি যথাৰ্থ অৰ্থনীতিৰ উদাহৰণ এতিয়া তাৰপিছত চাবা আদৰ্শগত অৰ্থনীতিৰ উদাহৰণ চাবা যে বৃদ্ধ পেঞ্চনসমূহ বন্ধ হোৱাটো উচিত যে এজন ইকোনমিষ্ট বা এজন ব্যক্তিয়ে কৈছে যে বৃদ্ধ পেঞ্চনসমূহ ভৱিষ্যতে বন্ধ হোৱাটো উচিত তেওঁ ক'লে যে এনেকুৱা কাৰণত বৃদ্ধ পেঞ্চনসমূহ বন্ধ হোৱাটো উচিত যে ভাৰত চৰকাৰৰ বহুতো লছ হয় যে বৃদ্ধ লোকসকলক পেঞ্চনসমূহ দি থাকিলে যে এজন লোকে ক'লে যে ভাৰত চৰকাৰে যেতিয়া বৃদ্ধ লোকসকলক বৃদ্ধ পেঞ্চনসমূহ দি থাকে যে এনেকুৱা ভাৰত চৰকাৰ ইকনমিটো কি হয় ক্ষতি হয় বা দুৰ্বল হয় এজনৰ মতে হেতু আনজনে ক'ব পাৰে নাই যে বৃদ্ধ পেঞ্চনসমূহ বন্ধ হ'ব নালাগে মানে সেইবিলাক কি তেওঁলোকৰ একোটা ব্যক্তিগত মতামত বা ব্যক্তিগত উপদেশ ঠিক তেনেদৰে আন এটা ক'লে যে ধনী ব্যক্তিসকলে বেছি কৰ দিয়াটো উচিত যে এজন অৰ্থনীতিবিদ বা এজন ব্যক্তিয়ে ক'ব পাৰে যে ধনী লোকসকলে ভাৰতবৰ্ষৰ যিবিলাক ধনী ব্যক্তি আছে সিহঁতে বেছিকৈ কৰ দিয়াটো উচিত বা আন এজন ব্যক্তিয়ে ক'ব পাৰে যে ধনী ব্যক্তিসকলে বেছিকৈ কৰ দিব নালাগে সবৰে কৰৰ পৰিমাণটো সমান হ'ব লাগে অৰ্থাৎ কি যে প্ৰত্যেকজন ব্যক্তি বা প্ৰত্যেকজন ইকনমিষ্টে তেওঁলোকৰ মতামতবোৰ বা তেওঁলোকৰ উপদেশ বা তেওঁলোকৰ পৰামৰ্শবোৰ কি বেলেগ ওকে ঠিক তেনেদৰে আমি বৰ্তমান সময়ত চলি থকা কি কৈছিলোঁ যে কোভিড-19 ওকে যে কোভিড-19ত পৰিমাণটো আক্ৰান্ত হোৱা পৰিমাণটো কমাবৰ বাবে আমি এনেকুৱা কামবোৰ কৰিব লাগে যে কিছুমানে ক'ব যে লকডাউন দিব লাগে বা আন কিছুমানে ক'ব যে লকডাউন দিব নালাগে সেইবিলাক কি ব্যক্তিগত মতামত বা ব্যক্তিগত অপিনিয়ন সেইবিলাকৰ বিষয়ে ক'ত আলোচনা কৰা হয় আদৰ্শগত অৰ্থনীতিত আলোচনা কৰা হয় এটা বুজি পাইছা যে যথাৰ্থ অৰ্থনীতি কি আৰু আদৰ্শগত অৰ্থনীতি কি তাৰপিছত আমি অৰ্থনীতিৰ লগত জড়িত আৰু দুটা কনসেপ্ট চোৱা চাই লওঁ যে অৰ্থনীতিৰ লগত জড়িত আৰু দুটা কনসেপ্ট চোৱা এটা কনসেপ্ট হৈছে ব্যক্তি মানে কি অৰ্থনীতিত ব্যক্তি মানে কি ব্যক্তি যাক ইংলিছত কোৱা হয় ইণ্ডিভিজুৱেল ওকে ইণ্ডিভিজুৱেল অৰ্থনীতিত ব্যক্তি মানে কি সো আমি ব্যক্তি বুলি কোৱাৰ লগে লগে আমাৰ প্ৰত্যেকৰে মনত এটা মনলৈ আহে যে প্ৰত্যেকটা মনলৈ আহে যে ব্যক্তি মানে কি এজন পুৰুষ বা এজনী মহিলা হয়নে কিন্তু অৰ্থনীতিত ব্যক্তি বুলি কোৱাৰ লগে লগে সেই পুৰুষ বা মহিলাকে নুবুজায় ইয়াত কি বুজায় ই ব্যক্তিগত যিবিলাক প্ৰতিষ্ঠান বা যিবিলাক ব্যৱসায় প্ৰতিষ্ঠান বা যিবিলাক উৎপাদন প্ৰতিষ্ঠান সেইবিলাককো কি বুলি কোৱা হয় অৰ্থনীতিত একোজন ব্যক্তি বা ইণ্ডিভিজুৱেল বুলি ধৰা হয় বুজি পাইছা যে কি ক'লো যে অৰ্থবিজ্ঞানত ব্যক্তি বুলি ক'লে অকল এজন পুৰুষ বা এজনী মহিলাকে নুবুজায় ই ব্যৱসায় প্ৰতিষ্ঠান বা উৎপাদন প্ৰতিষ্ঠানকো বুজায় যিবিলাকে কি কৰে যে নিৰ্দিষ্ট এটা উদ্দেশ্য সাধনৰ বাবে অৰ্থনৈতিক কাৰ্যসমূহ সম্পাদন কৰে উদাহৰণস্বৰূপে আমি ব্যক্তিৰ উদাহৰণ লওঁ যে অৰ্থনীতিত ব্যক্তিৰ উদাহৰণ লওঁ কনজুমাৰ যাক অসমীয়াত কোৱা হয় এজন উপভোক্তা আমি ক'ব পাৰোঁ প্ৰডিউচাৰ এজন উৎপাদক ওকে
এই কনজিউমাৰ এই প্ৰডিউচাৰ এইবিলাক কি অৰ্থনীতিত একোজন ব্যক্তি হয়নে মানে কি যিবিলাকে নিৰ্দিষ্ট এটা উদ্দেশ্য সাধনৰ বাবে অৰ্থনৈতিক কাৰ্য এটা সম্পাদন কৰে ধৰিলো এই কনজিউমাৰ যে এজন উপভোক্তা এটা দ্ৰব্য কি কৰিলে উপভোগ কৰিলে তেওঁ কিয় উপভোগ কৰিলে সেই দ্ৰব্যটো তেওঁ উদ্দেশ্যটো আছিল যে তেওঁ সেই দ্ৰব্যটো উপভোগ কৰি কি পালে সন্তুষ্টি পালে বা স্যাটিসফ্যাকশন পালে বা তেওঁৰ উপযোগিতাসমূহ পূৰণ কৰিলে তেওঁৰ উদ্দেশ্যটো সেয়া আছিল ঠিক তেনেদৰে এজন প্ৰডিউচাৰ বা এজন উৎপাদকে দ্ৰব্য বা সামগ্ৰীসমূহ উৎপাদন কৰে তেওঁৰ উদ্দেশ্যটো কি তেওঁৰ উদ্দেশ্যটো হৈছে তেওঁ কি লাভ অৰ্জন কৰা তেওঁ ম্যাক্সিমাম যেটো প্ৰফিট হেতু আহৰণ কৰা হয়নে তেওঁলোকে সেই উদ্দেশ্যটো সাধনৰ বাবে তেওঁ কি কৰিলে এটা অৰ্থনৈতিক কাৰ্য সম্পাদন কৰিলে বুজি পাইছা এটা অৰ্থনীতিত ব্যক্তি মানে কি আহিলে লিখিব পাৰিবা তাৰ পিছত আৰু এটা কনসেপ্ট চোৱা অৰ্থনীতিত সম্পদ মানে কি সম্পদ ৰিসোৰ্স এতিয়া অৰ্থনীতিত সম্পদ মানে কি যে মানুহৰ অভাৱ আৰু সন্তুষ্টি পূৰণ কৰিব পৰা দুষ্প্ৰাপ্য সকলো দ্ৰব্য আৰু সেৱাকে অৰ্থবিজ্ঞানত সম্পদ বুলি কোৱা হয় কি কলো যে মানুহৰ অভাৱ আৰু সন্তুষ্টি পূৰণ কৰিব পৰা দুষ্প্ৰাপ্য সকলো দ্ৰব্য আৰু সেৱাকে অৰ্থনীতিত সম্পদ বুলি কোৱা হয় যে কোনবিলাক বস্তু সম্পদ বুলি ক'ব যিবিলাক বস্তুৱে মানুহৰ কি কৰিব পাৰে অভাৱ পূৰণ কৰিব পাৰে বা সন্তুষ্টি পূৰণ কৰিব পাৰে বা উপযোগিতাসমূহ পূৰণ কৰিব পাৰে সেই বস্তুবিলাকক অৰ্থনীতিত কি বুলি ক'ব সম্পদ বুলি ক'ব আৰু সম্পদ হ'বলৈ হলে তিনটা গুণৰ প্ৰয়োজন প্ৰথম গুণটো হৈছে কি উপযোগিতা সেকেন্ডটো দুষ্প্ৰাপ্যতা আৰু থাৰ্ডটো হৈছে স্থানান্তৰ যোগ্যতা হয়নে যে কোনো এটা বস্তুক আমি সম্পদ বুলি ক'বলৈ হলে হেতু তিনটা গুণ থাকিব লাগিব প্ৰথমটো কি কলো যে উপযোগিতা ধৰি ললো উদাহৰণ স্বৰূপে ধৰি ললো মুদ্ৰা সম্পদ হয় নে নহয় মুদ্ৰা সম্পদ হয় কাৰণ কিয় মুদ্ৰাৰ কি আছে উপযোগিতা আছে বা মুদ্ৰাৰ দুষ্প্ৰাপ্যতা আছে দুষ্প্ৰাপ্যতা যেটো গুণ বা নাটনি বা অভাৱ সেই কি আছে মুদ্ৰাৰ সেই গুণটো আছে বা স্থানান্তৰ যোগ্যতা মুদ্ৰাৰ স্থানান্তৰ যোগ্যতা গুণটো আছে যে এজনৰ পৰা আন এজনে এটা মুদ্ৰা বা এখন নোট কি কৰিব পাৰে ল'ব পাৰে ওকে হেকানে কি মুদ্ৰা এবিধ সম্পদ ঠিক তেনেদৰে আমি ক'ব পাৰো যে ভূমি যন্ত্ৰপাতি কাপোৰ ইত্যাদি এবিলাক কি একোটা সম্পদ যে সম্পদ হ'বলৈ হলে কি তিনটা গুণৰ প্ৰয়োজন যে সম্পদ হ'বলৈ হলে উপযোগিতা থাকিব লাগিব দুষ্প্ৰাপ্যতা থাকিব লাগিব আৰু কি স্থানান্তৰ যোগ্যতা মানে এঠাইৰ পৰা আন এঠাইলৈ নিব পৰা যেটো গুণ সেই গুণটো কি হ'ব লাগিব থাকিব লাগিব ওকে তাৰপিছত তোমালোকৰ এক্সামত কেতিয়াবা আহিব পাৰে যে মুক্ত বতাহ পানী সূৰ্যৰ কিৰণ এবিলাক সম্পদ হয় নে নহয় কি লিখিবা তেতিয়া যে এবিলাক মুক্ত বতাহ পানী সূৰ্যৰ কিৰণ এবিলাক কি সম্পদ নহয় কাৰণ কিয় কাৰণ চাগে তোমালোকে অলপ কনফিউজ হৈছে এবিলাক কিয় সম্পদ নহয় প্ৰথম গুণটো চোৱা যে উপযোগিতা যে মুক্ত বতাহ পানী সূৰ্যৰ কিৰণ এবিলাকৰ কি উপযোগিতা আছে নে নাই আছে ওকে মুক্ত বতাহ বায়ু সূৰ্যৰ কিৰণ এবিলাকৰ উপযোগিতা আছে তাৰ সেকেন্ড গুণটো চোৱা দুষ্প্ৰাপ্যতা নাটনি তে মুক্ত বতাহ বায়ু সূৰ্যৰ কিৰণ এবিলাক কি নাটনি হয় জানো দুষ্প্ৰাপ্য হয় জানো দুষ্প্ৰাপ্য নহয় হেকানে কি এবিলাক সম্পদ নহয় তাৰ থাৰ্ডটো চোৱা স্থানান্তৰ যোগ্যতা যে স্থানান্তৰ যোগ্যতা মুক্ত বতাহ বায়ু পানী এবিলাক কি স্থানান্তৰ হৈ থাকে ওকে কিন্তু ইয়াত প্ৰথম গুণটো আৰু তৃতীয় গুণটো ফুলফিল হৈছে কিন্তু যোনটো সেকেন্ড গুণ আছিল দুষ্প্ৰাপ্যতা হেতু ফুলফিল হোৱা নাই হেকানে কি এবিলাক সম্পদ নহয় ঠিক তেনেদৰে কিছুমান ব্যক্তিগত গুণ যেনে দক্ষতা কৌশল বুদ্ধিমত্তা এজন ব্যক্তিৰ দক্ষতাটো বা এজন ব্যক্তিৰ যিবিলাক কলা কৌশল বা যিবিলাক বুদ্ধিমত্তা সেইবিলাক সম্পদ হয় নে নহয় সেইবিলাকো সম্পদ নহয় কাৰণ সেইবিলাকেও কি এই তিনিটা গুণ পূৰণ কৰিব নোৱাৰে বা এই তিনিটা সেইবিলাকৰ এই তিনিটা গুণ নাই সেইকাৰণে সেইবিলাকক আমি সম্পদ বুলি ক'ব নোৱাৰো এটা বুজি পালা যে অৰ্থনীতিত ব্যক্তি মানে কি আৰু সম্পদ মানে কি এটা এক্সামত আহিলে লিখিব পাৰিবা
তোমালোকে এটা কথা মনত ৰাখিবা যে সম্পদ হ'বলৈ হ'লে সদায় তিনিটা গুণৰ প্ৰয়োজন প্ৰথমটো উপযোগিতা সেকেন্ডটো দুষ্প্ৰাপ্যতা আৰু থাৰ্ডটো হৈছে স্থানান্তৰ যোগ্যতা ওকে তাৰপিছত আমি আজি যিকিটা বিষয়ে আলোচনা কৰিলো সেইকিটা নিশ্চয় তোমালোকে বুজি পাইছা আমাৰ মাইক্ৰ ইকনমিক্সৰ প্ৰথম চেপ্টাৰ যেটো আৰম্ভণি ইন্ট্ৰোডাকশন হেতু আমাৰ সমাপ্ত হৈছে সো আমি নেক্সট ক্লাছত চেপ্টাৰটো আৰম্ভ কৰিম ফাৰ্স্ট চেপ্টাৰত যদি তোমালোকৰ কিবা নুবুজাকে আছে বা কিবা বুজিবলৈ আছে তোমালোকে মোক সুধিবা ভিডিঅ'বোৰৰ কমেন্ট তলত কমেন্ট কৰিবা যে কিবা নুবুজিলে মই তেতিয়া কমেন্টবোৰৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম সো যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিবা বন্ধু বান্ধৱী সকললৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ৰাখিবা যাতে মই নতুন ভিডিঅ' আপলোড দিয়াৰ লগে লগে তোমালোকে নটিফিকেশনবোৰ পাই যোৱা থ্যাংক ইউ সো মাচ